তোমাক যে কৈছিলোঁ ফুল লৈ নেখেলিবা, ফুল কেতিয়াবা কাই থ'ব পাৰে। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মনতে পৰিছে। তো হে গাইজ ৱেলকাম বেক টু মাই চেনেল কেজি আমাৰ নতুন স্বাগতম জনালোঁ। আজি এটা বিশেষ ভিডিঅ' আপোনালোকক দেখাবলৈ গৈ আছোঁ। সেই বস্তুটো হৈ গ'ল 50 বছৰ পুৰণা এটা বস্তু আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো আপোনালোকে চাবলৈ এক্সাইটেড নে বন্ধুসকল? তো ব'লক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি কোনোবা মোৰ চেনেলত আহিছে তো সেইসকলে ছাবস্ক্ৰাইব কৰিবলৈ পাৰিব আৰু এনেকুৱা ভাল ভাল ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। তো বন্ধুসকল এতিয়া যাব ল'লোঁ, ব'লক তেতিয়া গৈ থাকোঁ আৰু। দেৰি নকৰোঁ, ভিডিঅ'টো গৈ থাকোঁ। তো মোৰ নতুনকৈ আজি চুলি কাটিলোঁ, হেয়াৰ ষ্টাইলটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব কমেণ্ট বক্সত। তো গৈ থাকোঁ ব'লক, ঠিক আছে গৈ থাকোঁ। গৈ পাই তাত দেখাই আছোঁ বাৰু, তাত গৈ পাই লগ পাম আপোনালোকক। তো দেৰি কৰি থাকোঁ, বোলো ৰাস্তাত নেদেখাওঁ আৰু বাকীখিনি। বহুত ৰ'দ দিছে, তো বেছি দেৰি নেদেখাওঁ। তো একদম ডাইৰেক্ট গৈ তাত লগ পাম ব'লক। মোৰ লগৰটো ঘৰত গৈ লওঁ, তাৰ লগৰটো ঘৰত গৈ খানা পিনা খাই লওঁ কি তাত সি খানা খাবলৈ মাতিলে। তো তেহেঁতৰ ঘৰৰ ওচৰতে হয়, তো তাতে খানা পিনা খাই তাৰপৰা সেই মানুহ ঘৰত গৈ বস্তুটো আপোনালোকক দেখাওঁ। তো দেৰি নকৰোঁ, ভিডিঅ'টো ব'লক তাত লগ পাই আছোঁ। মুখা মুখা কিয় পিন্ধাই মুখা, ঘনে ঘনে তুমি ৰূপ সৰোৱা, কোনোবা যে তোমাৰ বাবে ৰৈ থকা, তুমি চাগে কাহানিও নেদেখা। তো বন্ধুসকল এতিয়া লগৰটো ঘৰ পালোহি। তো লগৰটো ঘৰত ইয়াতে অলপ খানা পিনা খাই কৰি আকৌ তাত যাম ডাইৰেক্ট, তাত গৈ আপোনালোকক লগ পাম। তো জাষ্ট পাইছোঁ। তো আমাৰ বামফালো আছে, বামফালো মানে মোৰ লগৰটো ভায়েক আছে। তো ই আপোনালোকক অলপ দেখাব এতিয়া জিমনাষ্টিক দেখাবনে? খাই এটা দি দিয়া। হেল্ল' কি অ' বঢ়িয়া বঢ়িয়া বঢ়িয়া। আৰু এটা কিবা আৰু এটা নতুন মজা। ঐ মজা। তো গাইজ এতিয়া ভাত পানী খাই দিলোঁ, ভাত পানী খাই এতিয়া আমাৰ মুকুন্দ ভাইৰ লগত গৈ আছোঁ। মুকুন্দ খাই এটা দি দিয়া। হয়, মুকুন্দ ভাইৰ লগত গৈ আছোঁ এতিয়া তালৈ, আপোনালোকক তাতে লগ পাম আৰু। তো ব'লক আৰু আজি আপোনালোকক দেখাই আছোঁ 50 বছৰ কি বস্তু আছে। আপুনি ভিডিঅ'টো চালে কমপ্লিট চাব, ভিডিঅ'টো চালে গম পাব। তো এইফালে ভাইটিও আহি আছে, ভাইটিয়ে মজা সাঁতুৰিলে আকৌ দেই ভাইটি। ঠিক আছে, তাত গৈ আপুনি লগ পাই আছোঁ। যাব ব'লক। তো বন্ধুসকল এতিয়া আমি বৰ্তাজনৰ ঘৰ পালোহি। তো আপোনালোকক দেখাই আছোঁ, এই বৰ্তাজনৰ ঘৰতে আছিলে। তো ইয়ে জাষ্ট পাইছোঁ আহি পেলাই, আপোনালোকক দেখাই আছোঁ বাকীখিনি কি বস্তু। এইটো 50 বছৰ পুৰণা বস্তু দেখাই লওঁ আপোনালোকক। তো এতিয়া বৰ্তাটো লগ কৰি লওঁ, লগ কৰি পেলাই আপোনালোকক কৈ আছোঁ বাকীখিনি দেই, ঠিক আছে। তো বন্ধুসকল এতিয়া আপোনালোকক দেখাই আছোঁ বৰ্তা। এয়া বৰ্তা দেই, এইজনৰ ঘৰতে আছে, আমাৰ গাঁৱতে হয়। বস্তু আছিলে, বস্তুটো এইটো হয়। নমস্কাৰ দিলোঁ। অঁ বৰা, মোৰ নামটো কৈ দিয়ক। মোৰ নাম শ্ৰী বাসন। হয়, আপুনি ইয়াতে আছিলে বস্তুটো বৰ্তাৰ ঘৰতে। তো আমি এতিয়া বস্তুসমূহ দেখাব লাগিব, এইটোৱে আপোনাক খুলি খেলি দেখাম। তো আৰু কিছুমান বস্তু আছে, আৰু দেখিছোঁ মই কিছুমান বস্তু আপোনালোকক। এইটো চব এতিয়া এটা আমাৰ হৰিণা পুৰণা এটা বস্তু আছে, আপোনালোকে কভাৰ কৰিছিলে জানো কেমেৰা। তো এইটো আপোনালোকক ভালকৈ দেখাই আছোঁ বাকীখিনি, ঠিক আছে। এইটো খুলি খালি ঠিক ঠাক কৰক, তাৰপৰা আপোনালোকক দেখাই আছোঁ। পূৰা খোল খাই যায় নে কি কমপ্লিটলি? কমপ্লিটকৈ খোল খাই নে ইমানটোৱে? ইমানতে থাকে ন? মানি ভাইটি এটি আছে, নামটো কি তোমাৰ কৈ দিয়া? বৈষ্ণৱজিৎ তামুলী। অঁ, কোন ক্লাছত পঢ়ি আছা? অংগনবাদী পঢ়ি আছা ন? ঠিক আছে বাৰু। তো বন্ধুসকল এতিয়া আপোনালোকক দেখাই আছোঁ, ইয়াৰ ওপৰতে আপোনাৰ কেচিখন লগোৱা যাব আৰু বৰ্তাই ডিটেইলছটো আপোনালোকক ইয়াত ক'ব গোটেইখিনি ভালকৈ। তাৰপৰা এইখিনি হ'ল ডিছ আপোনাৰ পুৰণা, বহুত পুৰণা। কিমান চনৰ হ'ব এনেই? কিমানমান চনৰ হ'ব বাৰু?
অঁ ৰেকৰ্ডখিনি 50 50 বছৰ পুৰণা ৰেকৰ্ড হয় এইখিনি আপোনালোকে চাব পাৰে আৰু আছে কিবা 50 বছৰ পিছৰ ন অঁ 50 বছৰ পিছৰ হ'ব এইখিনি বহুত পুৰণা এটা আপোনালোকক বস্তু দেখাম বুলি ভাবিলোঁ আপোনালোকক তো মোৰ দাদা এজনে মোক কৈছিলে এনেকুৱা এটা বস্তু আছে বুলি পটাজনৰ ঘৰত তো ময়ো গম নাপাওঁ আমাৰ গাঁৱতে আছিলে তো এনেকুৱা এটা বস্তু আছিলে বুলি আপোনালোকক তো মই ভাবিলোঁ কি আপোনালোকক ভিডিঅ' এটা কৰি জাষ্ট দেখাওঁ ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু আপোনালোকে চাগে আগতে দেখিছেনে নাজানো এনেকুৱা বস্তু তো 50 বছৰ পুৰণা বস্তুটোৱে হ'ল এইটো আপোনালোকক দেখাইছোঁ বাকী আপোনালোকক বৰ্তাই ডিটেইলছখিনি ক'ব আপোনালোকক ঠিক আছে তো বন্ধুসকল এতিয়া আমি আপোনালোকক ভালকৈ দেখাম গোটেই ডিটেইলছটো আপোনালোকক দি লওঁ তো বৰ্তাই এতিয়া ডিটেইলছখিনি দিব মই সুধি লওঁ বৰ্তাক এইখিনি আপোনালোকক কৈ আছোঁ ঠিক আছে এতিয়া বৰ্তা কওকচোন কেনেকৈ লগাব লাগিব বস্তুটো এইটোৱে কি কাম কৰে এইটোৱে পাম্প কৰিব লাগে ন পাম্প কৰিব লাগে অঁ তাৰপিছত এইটোৱে আপোনাৰ কি কাম কৰিব ইয়াতে পিন লগায় পিন পিন থাকিব এইটো হৰ্ণ বুলি কয় দেই অঁ এইটোৱে পিন লগায় এইখন ডিছ এই ডিছত প্লেটখন ফিট কৰি দিব ফিট কৰিব ন অঁ তেতিয়া আপুনি ডিছখন ফিট কৰকচোন এখন কিমান চনৰ আছিলে ডিছখন আপোনাৰ 68ৰ আপোনালোকৰ ডিছ লগাই এতিয়া শুনাম আপোনালোকৰ বন্ধুসকল শুনি চাওক গানটো কেনেকুৱা লাগে এতিয়া বৰ্তা লগাওক তো কেনেকৈ লগাইছে চাওক ডিছখন ঘূৰা আৰম্ভ হৈ গ'ল এই বৰ্তাই লগাব এতিয়া তো বন্ধুসকল আপোনালোকে এইটোৰ নামটো জানে নাই বাৰু কি হয় বাৰু ইয়াৰ নাম হৈ গ'ল আপোনালোকক গ্ৰামোফোন বুলি কয় আৰু তাকে আপোনালোকৰ আমাৰ গাঁৱতে আছিলে তো আপোনালোক ভাবিলোঁ অলপ দেখাই দিওঁ তো আজিকালি বহুত সংখ্যক মানুহে দেখা নাইও তেনেকৈ বাৰু বৰ্তাই বৰ ধুনীয়াকৈ ৰাখিছে বস্তুটো নামটো মই ৰাখিব গ্ৰামোফোন বুলি কয় তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কোনো বেটেৰী নাই ন বেটেৰী নাই অঁ কোনো বেটেৰী ষ্টেৰী দৰকাৰ নাই ইয়াত কাৰেণ্টৰ কোনো দৰকাৰ নাই আপোনালোকে চাব পাৰে এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু লাইক এটা কৰি দিব আপোনালোকে ইমান কষ্ট কৰি আপোনালোকে এই বস্তুটো বিচাৰি মই আপোনালোকক দেখাইছোঁ তো আপোনালোকে লাইক এটা কৰি দিব আৰু এখন আপোনালোকক হিন্দী গীত এটা শুনাই চাওঁ আপোনালোকক শুনাই দেখাইছোঁ বাৰু লগাই দিয়কচোন এখন কিমান চনৰ চনৰ আছিলে বাৰু 64 চনৰ এখন যে লগোৱা প্ৰচেছটো চাওক লগোৱা কেনেকৈ লগাই প্ৰচেছটো চাওক এইখিনি কি হয় এইখিনি গোটাইখিনি পিং ন তাত লগাব লাগে নেকি গানটো চাওক নিজে ৰখি যায় আপোনালোকৰ ইয়াত কোনো অফ কৰা ছিষ্টেম নাই ইয়াত অট'মেটিক নিজে অফ লগাওঁতে খালি লগাব লাগে আৰু খালি অফ হওঁতে আপোনালোকৰ নিজে অফ হৈ যাব তো সিমানখিনি আপোনালোকক দেখাবলৈ আছিলে অলপকৈ যিমানটো পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ তো যদি ইয়াত কিবা ভুল ভ্ৰান্তি আছে আপোনালোকে ক্ষমা কৰি দিব আৰু বাকী আপোনালোকক আৰু এটা বস্তু দেখাম ঠিক আছে ব'লক ভিডিঅ'টো চাই যাওঁ তো বন্ধুসকল এতিয়া আৰু এটা বস্তু মই দেখাম বুলি কৈছিলোঁ এইকেইটা দেখাই লওঁ তো এইটোৱে বটাখন এইফালে হওক আৰু এইফালে কেমেৰালৈ হওক এইটো আপোনাৰ কি বুলি কয় এইটো পহু হিং বুলি কয় ন আগতে কেলৈ লগাইছিলে এনেই ধৰক এইটো আগৰ ষ্টাইল ডিজাইনৰ কাৰণে ন ডিজাইনৰ কাৰণে দেখাইছিলে আপোনাক এইটো আগতে ডেক'ৰেশ্যনৰ কাৰণে আপোনালোকে লগাইছিলে ইয়াত বৰ্তাই বাকীখিনি ডিটেইলছ আপোনালোকক ক'ব বৰ্তাই ডিটেইলছখিনি কৈ দিয়ক এইটো এতিয়া অৰিজিনেল যিখিনি শিং আছে অৰিজিনেল মানে পহুৰ শিং আৰু বাকীটো মাটি আৰু বেকৰখিনি কাঠৰ কাঠ তো বৰ্তাই কোৱা মতে এই ওপৰৰখিনি আপোনাৰ হৈ গ'ল যিখিনি শিং আছে সেইখিনি অৰিজিনেল শিং হয় আৰু এইখিনি হ'ল আপোনাৰ মাটিৰে বনোৱা হয় এইটো আৰু তলতো কাঠ আছে তো ধুনীয়া লাগিছে এইটো আপোনালোকৰ আগতে ডেক'ৰেশ্যনৰ কাৰণে সজাই থৈছিলে আৰু আগতে এইটো আপোনাৰ কিবা 50 বছৰ আগৰে হ'ব যেতিয়া ঘৰ বনাইছে তেতিয়া দিনৰ এইটো আপোনাৰ ডেক'ৰেশ্যন কৰিবৰ কাৰণে তেতিয়া এনেকৈ লগোৱা হয় বুলি বৰ্তাই কৈছে আৰু তো এইটোৱে আপোনালোকক দেখাব গৈছিলোঁ আৰু এটা আছে আপোনালোকৰ ইয়াত সেইটো চাব পাৰে তাতো একেই আছে অৰিজিনেল শিং আছে এইটো হ'ল অৰিজিনেল শিং তাতে আছে আৰু এইটো বনোৱা তেনেকুৱা একে চিষ্টেমৰ এইফালে এটা আছে 3টা আছে তো সেই সিমানেই এইকেইটা আপোনালোকক দেখাম বুলি কৈছিলোঁ তো আপোনালোকে এইটোও চাই লওক আপোনালোকৰ আজিকালি দিনৰ মানুহৰ ঘৰত এইবিলাক বস্তু পোৱা নাযায় সবিশেষ বহুতে ৰাখি থয় এইবিলাক বস্তু কিন্তু বৰ্তাই ইমান ধুনীয়াকৈ ৰাখিছে চবৰ ঘৰত নাই মই নকওঁ যে কিছু চবৰ ঘৰতে নাই মানে প্ৰায়খিনি মানুহৰ ঘৰত এইবিলাক বস্তু নাই তো বৰ্তাই বহুত ধুনীয়াকৈ ৰাখি থৈছে এইকেইটা বস্তু তো এইখিনি বস্তু সকলোখিনি বস্তু বৰ্তাই ৰাখি থোৱাৰ কাৰণে আমাক ধন্যবাদ জনাইছোঁ আৰু ঠিক আছে আৰু
কি তাৰ লোৱাৰ উষ্ণতা আপাৰ উষ্ণতা এইটোৱে আপাৰটো দেখুৱাই এইটো লোৱাৰটোৱে দেখুৱাই। এতিয়া কিমান উঠি আছে মই এতিয়া খালী চুকুৱাই নাই দেখোঁ। তুমি এই ছাইডত যে আছে এই ছাইডৰ নম্বৰটো গাছ হেৰিটো নিদিয়া। এইটো লৱেষ্টটো এইটো হায়েষ্টটো এইটো আঠডাল যে আছে এই পোনে পোনে। তো বন্ধুসকল আজি আপোনালোকে চাবলৈ গ'লে ইয়াত কিমান 34 চেলচিয়াছ হৈ আছে আপোনাৰ গৰমৰ উষ্ণতাটো। তো এই বস্তুটো গৰমৰ উষ্ণতা দেখুৱাই হয়, আগতে জুখিছিলে। আৰু ইয়াৰ নাম হ'ল আপোনালোকৰ বেৰ'মিটাৰ। আৰু এইটো আগতে বেৰতে ওলমাই থয় আৰু তাৰপৰা আপোনালোকে চাব পাৰে ধৰক কিমান উষ্ণতা হৈছে গৰম, বা এইফালে আপোনালোকৰ ঠাণ্ডাটো দেখায়, এইফালে গৰম দেখায়। চাব পাৰিবা যেতিয়া কামটো এতিয়া কৰি আছে, যেতিয়া বৰষুণ চৰষুণ হ'ব তেতিয়া ইমানো হৈ যাব পাৰে, তাৰমানে কাম কৰি আছে। হয় হয়, এতিয়াও এইটো বস্তু কাম কৰি আছে। কিমান পুৰণা চাওক এইটো বস্তু আপোনাৰ কিমান চনৰ বুজিছোঁ, এইটো কিমান চনৰ আছিলে? এই আমাৰ ডাঙৰ দাই লোৱা নেকি জানো, বাগানৰ বাগানৰ দাদাই ল'লোঁ, দাদাহঁতৰ দিনতে লোৱা মই ক'ব মানে 50 বছৰমান হ'ল, জানিব এই দাদাই জানিব। মানে 50 বছৰ আগৰ হ'ব এইখিনি বস্তু। চাওক এতিয়াও কাম কৰি আছে এইটো বস্তু, পুৰণা বস্তু। তেতিয়া এইখিনি গুচি আহিলে চাওক এইটো বস্তু এতিয়াও কাম কৰি আছে আপোনালোক। কাম কৰি আছে বেৰ'মিটাৰ মানে বেৰত ঠাই থয় এনেকৈ। তো বৰমাই এইখিনি ডিটেইলছখিনি ধুনীয়াকৈ ক'লে। আৰু পাৰা আছে বুলি কৈছে ইয়াত। পাৰা মানে পাৰাটো বুজাই দিয়ক অলপ। এই আঞ্জাত যে দেখিছে নিচিনা বস্তু এইটো মানে হেৰি এতিয়া সিহঁতি যে ধৰিব নোৱাৰে, ইয়াত যদি পৰি যায় ন ভাগি পেলাই এই বস্তুটো আঁতৰি এইবোৰ মানে চাই মানুহৰ বিজ্ঞানৰ বস্তু। এইটো হ'ল কেমেষ্ট্ৰি বস্তু। ধাতু আমি কৈছোঁ ন, মেটেল এণ্ড নন মেটেল। এইটো মেটেল, মেটেল এইটো হেৰি এই বাগানত চাহপাত যে হেৰি হয় মানে হিটটো কিমান লাগে। বাগানৰ কাৰণে ইউজ কৰা হৈছিলে তেতিয়া। আৰু এইটো বস্তু এতিয়াও কাম কৰি আছে। 100 কিমান হৈছে ন দেখিছা নাই? বৰ্তা দেউতাকৰ দিনৰ এটা বস্তু আৰু আপোনালোকৰ এতিয়াও ভাল হৈ আছে যে। দেউতা ঢুকুৱা 12 বছৰমান হৈছে, বেছি দিন 90। তো যেতিয়া ডেকা হৈ আছিলে তেতিয়া দিনৰ বস্তুৱে আৰু এই দেউতাৰ ফটো আছে নহয় বাগানত, এয়া ডাঙৰ দাৰ ফটো আছে কটন কলেজত। তো আপোনাৰ ইমান ধুনীয়া বস্তু থৈছে। চাওক এইটো বেৰ'মিটাৰ বুলি কয় এইটো, ঠিক আছে। তো বন্ধুসকল বৰমায়ে বৰ ধুনীয়া ধুনীয়া চাৰি কয়। তো আপোনালোকক চাৰিটামান শুনাই দিওঁ। গানো গাই বোলে বৰমায়ে, ঠিক আছে শুনাই দিছোঁ মই চাৰিটা। তোমাৰ চাৰিটা কৈ দিওঁ। ৰাতি যিমানে গভীৰ হ'ব প্ৰভাত সিমানেই ৰঙীন হ'ব। চৌদিশ ক'লা আন্ধাৰে আৱৰি ধৰিলেও ভয় নাখাবা, পুৱাক কোনেও বাধা দিব নোৱাৰে। হ'লনে? আকৌ তোমাক যে কৈছিলোঁ ফুল লৈ নেখেলিবা, ফুল কেতিয়াবা কাঁইট হ'ব পাৰে। কাঁইটৰ ফুল ফালে আৰু ফালে বুটলিবা, কাঁইট কেতিয়াও ফুল হ'ব নোৱাৰে। এইটো আকৌ কিতাপৰ দেই। বৰ ধুনীয়া ধুনীয়া বৰমায়ে চাৰি লিখি থৈছে। এইখিনি বৰমায়ে কবিতাও লিখে আৰু চাৰিও লিখে। আৰু এটা কিবা কি হয় কবিতা? কৰোণা কালত লিখা কবিতা। কৰোণা কালত, এতিয়া কৰোণা কালত কবিতা লিখিছে ঘৰতে বহি পেলাই, শুনিছ? স্মৃতিৰ দলিচাত বহি বকুল ফুল বুটলি, সেই বকুল গছপাত হেৰি কৰি লৈছোঁ দেই। তাৰপিছত নয়নৰ অন্তৰালত নয়নমণি ভাবে, হেৰাই যাৰ সত্তা বাহিৰে ভিতৰে, নাজানো কি কাৰণে, হয়তো সেইকাৰণে দেই। আঙুলিৰ ফাকেৰে সময়বোৰ সৰকে, দিন ৰাতি মাহ পুৰ হৈ বছৰ বাগৰ সলায়, সেউজীয়া স্মৃতিবোৰ লহপহকৈ বাঢ়ে। তেওঁ যোৱা বাটটোত উশাহে খন্তেক চুমুকি ৰয়, শেৱালি আৰু বকুলজোপা নীৰত তিতি ৰয়, সাৰে থাকে ওৰে ৰাতি। তাৰে সৰা পাহিবোৰ লাগি থাকে, নিসংগতাৰ ৰাগ ৰাগিনী বুটলি লওঁ মই। ধুনীয়া সুবাস মন প্ৰাণ ভৰি যোৱা, আকাশ অতিক্ৰম কৰি গুচি যায়। উশাহবোৰক অকলশৰীয়াকৈ মই থমকি ৰওঁ খন্তেকৈ, আঙুলিৰ ফাকত লাগি ৰয় অতীত স্মৃতি। আৰুনো কিমান জুপি চাম স্মৃতিৰ সুৰুঙাৰে, জীৱনৰ নিদানত অকণো নাই বিশ্ৰাম অৱকাশ। ভাগৰুৱা মই সুখ আৰু দুখৰ মাজত, বৰ্তমান মই ডলাৰ বগৈ। বৰ ধুনীয়া লাগিলে কবিতাটো। লিখিলোঁ 1/6/2021 লিখা। বৰ ধুনীয়া লাগিলে কবিতাটো। বৰমায়ে চব নিজে লিখে এইখিনি, আৰু চাৰিও লিখে। ইমানখিনি ঠিক আছে দে। ইমানখিনি আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আজি ভিডিঅ'টোত। আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব, বৰমাকো লাইক এটা কৰি দিব, আৰু বস্তুখিনি থকাৰ কাৰণেও লাইক এটা কৰি দিব। তো সিমানখিনিয়ে। তাৰপিছত আমি চাহ তাহ খাই আৰু গৈ থাকোঁ। ভিডিঅ'টো আজিলৈ ইমানটোৱে আছিলে, ঠিক আছে। তো বন্ধুসকল আপোনালোকক যিমানখিনি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু বহুত পুৰণা বস্তু আমাৰ গাঁৱতে আছিলে বুলি আগতেতো গম নাপাওঁ। তো এতিয়া
মোক দাদাজনে কোৱাত মই তেওঁৰ ঘৰলৈ আহিলোঁ, বৰ্তাজনৰ ঘৰলৈ আহিলোঁ। তো বৰ্তাজনে মই চিনি পাওঁ, কিন্তু এনেকুৱা এটা বস্তু আছিলে বুলি ইমান এটা গম নাপাওঁ। তো আজি দাদাজনে কোৱাৰ কাৰণে বৰ্তাজনক ৰিকুৱেষ্ট কৰি মেলি মই বস্তুটো মই দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু গাঁৱৰ ফোনটোৱে আছিলে, সেইটোৱে 50 বছৰ পুৰণা এটা বস্তু, 50 বছৰ আগৰ হ'ব বুলি কৈছে। তো ইমানখিনিতো কনফাৰ্মকৈ আপোনাক ক'ব পৰা যাব, কিন্তু 50 বছৰ আগৰ হ'ব, মানে 50 বছৰ আগৰ হয় বস্তুখিনি। তো আপোনালোকে আৰু লাইক কৰি দিব, আৰু এই ভিডিঅ'টোত যাতে লাইক এটা কৰি দিয়ে আৰু। তো সিমানেই আছিলে ভিডিঅ'টো, আৰু অলপমান বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, কিবাকিবি আছিলে সেইখিনি, ঘৰত কেনেকৈ আগতে ডেক'ৰেশ্যন কৰিছিলে ধৰক, আৰু লগতে কেনেকৈ আমাৰ টাবটো জুখিছিলে, বাগানত কেনেকৈ টাব জুখিছিলে, সেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। তো ভিডিঅ' যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব, তলতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'খিনি সোনকালে পায় আপোনালোকে। আৰু যদি কোনোবা নতুন ব্যক্তি মোৰ চেনেললৈ আহিছে, তো তেওঁলোকেও যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু ভাল ভিডিঅ' আহি আছে আপোনালোকলৈ, আৰু এনেকুৱা পুৰণা বস্তু মই বিচাৰি আছোঁ, যদি বিচাৰি পাওঁ তেনেকুৱা বস্তুখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু এনেকুৱা ভাল ভিডিঅ' দিয়া প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ। জয় অসম, বাই বাই।